আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু। আছামিজ দীনী তাবলিগ নামৰ এই চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোৰ জৰিয়তে আমি আজি শিকিম তাৰাবিহ নামাজৰ বিষয়ে। সেয়েহে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, লগতে আপোনালোকৰ বন্ধু-বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিব। আৰু এনেধৰণৰ ভিডিঅ'সমূহ নিয়মীয়াকৈ পাই থাকিবলৈ মোৰ এই চেনেলটোক ছাবস্ক্ৰাইব কৰি লৈ কাষতে থকা বেল আইকনটো টিপি ল'ব। তাৰাবিহৰ নামাজৰ নিয়তসমূহ: 2 ৰাকাতকৈ 20 ৰাকাত তাৰাবিহ নামাজ হয়। ইয়াৰ নিয়তটো হৈছে নাৱাইতু আন উছল্লিয়া লিল্লাহি তাআলা ৰাকাতাই সালাতিত তাৰাৱিহি সুন্নাতু ৰাসূলিল্লাহি তাআলা মুতাৱাজ্জিহান ইলা জিহাতিল কাবাতিশ শৰীফাতি আল্লাহু আকবৰ। ইয়াৰ অৰ্থ হ'ল, মই 2 ৰাকাত তাৰাবিৰ সুন্নত নামাজ কাবা শৰীফৰ পিনে মুখ কৰি পঢ়িবলৈ মনস্থ কৰিলোঁ। আল্লাহু আকবৰ। যিসকল ব্যক্তিয়ে এই তাৰাবিহ নামাজৰ নিয়তটো আৰবী ভাষাত কৰিব নোৱাৰিব তেওঁলোকে এই অসমীয়াত কৰিলেও হ'ব। বন্ধু-বান্ধৱীসকল, 4 ৰাকাতৰ পাছত পঢ়িব লগা দুৱাটো হৈছে সুবহানাজিল মুলকি ৱাল মালাকুতি সুবহানাজিল ইজ্জতি ৱাল আজমতি ৱাল হাইবতি ৱাল কুদৰতি ৱাল কিব্ৰিয়াই ৱাল জাবাৰুতি সুবহানা মালিকিল হাইয়িল লাযী লা ইয়ানামু ওয়া লা ইয়ামুতু আবাদান আবাদান সুবহুন কুদ্দুছুন ৰব্বানা ওয়া ৰাব্বুল মালাইকাতি ওয়াৰ ৰুহ। ইয়াৰ অৰ্থটো হ'ল, মই তেওঁৰেই পবিত্ৰতা কীৰ্তন কৰিছোঁ, যিজন সাৰ্বভৌম শক্তিৰ গৰাকী আৰু ফিৰিষ্তাসকলৰ কৰ্তা, যিজন মহান, সন্মানিত, মহীয়ান, সমীহ কৰিবলগীয়া, গৌৰৱৰ অধিকাৰী আৰু ক্ষমতাবান। মই তেওঁৰেই পবিত্ৰতা কীৰ্তন কৰিছোঁ, যিজন চিৰজাগ্ৰত, চিজীৱন্ত আৰু মহাপবিত্ৰ। তুমি আমাৰ পালনকৰ্তা, ফিৰিষ্টা আৰু আত্মা সকলোৰে প্ৰতিপালক। বন্ধু-বান্ধৱীসকল, তাৰাবিহ নামাজৰ পিছত পঢ়িব লগা দুৱাটো হৈছে আল্লাহুম্মা ইন্না নাসআলুকাল জান্নাতা ওয়া নাউযু বিকা মিনান নাৰ ইয়া খালিকাল জান্নাতা ওয়ান নাৰ বিৰহমাতিকা ইয়া আজিজু ইয়া গফ্ফাৰ ইয়া কাৰীমু ইয়া সত্তাৰ ইয়া ৰহিমু ইয়া জব্বাৰ ইয়া খালিকু ইয়া আবাৰ। আল্লাহুম্মা আজিৰনা মিনান নাৰ ইয়া মুজিৰু ইয়া মুজিৰু ইয়া মুজিৰ বিৰহমাতিকা ইয়া আৰহামাৰ ৰাহিমিন। ইয়াৰ অৰ্থটো হ'ল, হে আল্লাহ, আমি তোমাৰ ওচৰত জান্নাতৰ আবেদন কৰিছোঁ আৰু দোজখৰ জুইৰ পৰা ৰক্ষা পাবলৈ আশ্ৰয় বিচাৰিছোঁ। হে আল্লাহ, জান্নাত আৰু জাহান্নামৰ সৃষ্টিকৰ্তা, তুমি কৰুণাময়। হে শ্ৰেষ্ঠ ক্ষমাশীল, হে সৃষ্টিকৰ্তা, আমাক জাহান্নামৰ পৰা ৰক্ষা কৰা। হে আশ্ৰয়দাতা, তুমিয়েই অনুগ্ৰহকাৰী আৰু পৰম কৰোণাময়। বন্ধু-বান্ধৱীসকল, ৰমজান মাহত ইছাৰ ফৰজ নামাজৰ পিছত আৰু উইতিৰৰ আগত জামাতৰ সৈতে 2 ৰাকাতকৈ 20 ৰাকাত নামাজ পঢ়িব লগা হয়। ইমামৰ পিছত পঢ়িলে সুন্নাতু ৰাসূলিল্লাহিৰ পিছত ইমামসকলে আনা ইমামুল লিমান হাজাৰা ওয়া মান ইয়াহজুৰ আৰু মুক্তাদিসকলে ইক্তেদাইতু বিহাজাল ইমাম পঢ়িব লাগিব। নামাজৰ শেষত কুৰাণ আৰু হাদিছৰ দুৱাৰে মুনাজাত কৰি নামাজ সমাপ্ত কৰিব। বন্ধু-বান্ধৱীসকল, এয়াই আছিল আজিৰ তাৰাবিহ নামাজৰ বৰ্ণনাসমূহ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, লগতে আপোনালোকৰ বন্ধু-বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিব আৰু এনেধৰণৰ দীনী তাবলিগৰ ভিডিঅ'সমূহ নিয়মীয়াকৈ পাই থাকিবলৈ মোৰ এই চেনেলটোক ছাবস্ক্ৰাইব কৰি লৈ কাষতে থকা বেল আইকনটো টিপি ল'ব।
ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ।